পিকনিক পাৰ্টি আহি পালে। ৰাইজসকলে চব ৰেডি কৰি আছে। এই আমাৰ তীখা, এইটো পিক্সিবা, ইফালে আমাৰ সন্ধ্যাবা কামত ব্যস্ত। মৰ্নিং গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ, আজি ভিডিঅ'টো ধামকা হ'ব, কিয়নো আজি যাম আমি পিকনিক। এতিয়া মই গা ধুম আৰু গা ধুই ৰেডি হৈ সোনকালে ওলাব লাগে। চ' লেটছ ষ্টাৰ্ট। ফাইনেলি মই ৰেডি। ইমান ঠাণ্ডা বতৰত পিকনিক খাব গৈ আছোঁ। এতিয়া আমি নামঘৰৰ পৰা বস্তুখিনি ওলাই লওঁ। কেৰাহী চেৰাহী লাগিব নহয় ভাত বনাবলৈ, মাংস বনাবলৈ। চ' এয়া আমি নামঘৰ আহি পালোঁ। নম আৰু ইয়াৰ ভিতৰতে আছে, তলা খুলিব লাগিব এতিয়া। ফাইনেলি আমাৰ বস্তুবিলাক ৰেডি। এইটো কেৰাহী, খন্তি, ইফালে গামলা, সৰু কেৰাহী, আৰু ইফালে আমাৰ মৃগাংক দা। মোৰ মাথাটো বেয়া হৈ গৈ আছে ৰাতিপুৱাৰ পৰা থিয় হৈ এতিয়া টাইম বহুত হৈ গ'ল, আহি পোৱা নাই এতিয়ালৈকে। আমাৰ পিকনিক পাৰ্টি আহি পালে। বহুত লেট কৰিছে গাইজ। মই আছোঁ এতিয়া গাড়ীৰ ভিতৰত। চ' এইখন আমাৰ বলেৰোত উঠি যাম আমি পিকনিক। ফাইনেলি আমি যাব লৈছোঁ সেই পিকনিক। আমাৰ নিৰুত্তম, ইফালে বেদান্ত, ইফালে বিকুল দা। আই বুলি কৈ দিয়ক। চ' গাইজ, আহি আমি পাই গ'লোঁ চুকাফা তিনিআলি, আৰু ইয়াৰ পৰা আমি চিধা যাম অৰুণাচল প্ৰদেশ নাৰী। আপোনালোকে অলপো স্কিপ নকৰিব, আগলৈ হ'ব লৈছে ধামাকা। চ' গাইজ, এতিয়া আমি আছোঁ কোলাজান। আমাৰ ছাৰহঁত আহিব, ছাৰহঁতৰ কাৰণে ৰখি আছোঁ। আৰু গাইজ, ফাইনেলি আহি আমি পাই গ'লোঁ নাৰী ভিলেজ। আৰু ইয়াত আমি টিকেট কাটিব লাগে আজিকালি। আৰু ইয়াত আমি 100 টকা এটা লৈছে, আমি টিকেট এটা কাটি লওঁ, কাৰণ আমাৰ পিকনিক প্লেচত আজিকালি বহুত মানুহ আহে। তো টিকেট ছিষ্টেম এটা কৰা হৈছে। চ' ইয়াৰ পৰা আমি এটা টিকেট কাটি লৈ লওঁ। চ' বাছো ফাইনেলি আমি পাই গ'লোঁ নাৰী, আৰু এইখন হ'ল দলং। কেনেকুৱা লাগিছে নাৰীত আহি? নাৰী বঢ়িয়া লাগিছে। নাৰী মানে আগত আমি পুৰুষ পাব লাগিছিলে, তাৰপিছত নাৰী পালোঁ এতিয়া। আমি পুৰুষ পাব লাগিছিলে। এইটো বেয়া কথা দেই। আমি আপোনালোকক নাৰীৰ এটা পৰিৱেশ দেখাই আছোঁ। চব দিছ ইজ নাৰী। আমাৰ ৰাইজসকলে চব ৰেডি কৰি আছে। এই আমাৰ তীখা, এইটো চব কামত ব্যস্ত। এইটো পিক্সিবা, ইফালে আমাৰ সন্ধ্যাবা কামত ব্যস্ত।
মানে কি হেৰি লিকাবালি গাইজ মটৰ বাকলি গুচাই আছে, ইফালে নেমু টেঙা আছে। অঁ হ'ব, নিতুবাৰ ৱাৰ্ণিং আমাৰ পালন কৰিবই লাগিব। ইফালে আমাৰ নিতুবাহঁতে পূৰা মাংস পুৰি আছে। ল'ৰাটোৱে পুৰা পুৰা মাংস খাই আছে। কোন হয় বাৰু এই ল'ৰাটো? আপোনালোকে কমেণ্ট কৰি জনাবচোন। গাইজ ফাইনেলি আমাৰ ৰন্ধা বঢ়া কমপ্লিট। এতিয়া আমি খানা খাম। চ' গাইজ ফাইনেলি আমাৰ খোৱা বোৱা শেষ আৰু এতিয়া আমি কৰিম ডেন্স। চাওক কি ধামাকা ডেন্স। So guys, finally আমি মাইহাং ৰেষ্টুৰেণ্ট আহি পালোঁ আৰু ইয়াত আমি এতিয়া কফি খাম।